বৌ আহক। মই খাবলৈ কৈছো বুলি কবা। হ'ব। দোকানৰ কামত লাগি থাকি খাবলৈ পাহৰিলে নহব নহয়। ঠিক আছে। তোমাক এনেকৈ কামত লগোৱাৰ বাবে বেয়া নাপাবা দেই মই না। কিনো কাম? ইফালে গৈ আছো, চিনটোহে দিব লাগে, হৈ যাব। ঠিক আছে দিয়া। আহো। আচ্ছা। কি লৈ গ'ল? অভিয়ে দোকানত কাম কৰি আছে। ৰুটি আৰু আলু ভাজি দি পঠিয়ালে। বঢ়িয়া। পুৱাই ৰুটি, আলু ভাজি আৰু আমলেট এটা হ'লে খাবা আৰু ভাল লাগি যায়। আনিছো ৰ'ব, বহক। দেখিলা কেনেকে মোৰ মনৰ কথা বুজি পায়? মনৰ কথা নহয়, পেটৰ কথা বুজি পায়। এই আবেলি তেনেকে কৈ থাকিম আৰু তুমি বচোন। বহকচোন, মই আপোনালোকলৈও বনাই আনি আছো। আপুনি এতিয়া কি ৰুটি খাব? পিঁয়াজি দিবলৈ কোৱাচোন। সকলো ৰুটিৰ লগত ভাল লাগে। মই আপোনাক কি কাৰণে ঘৰলৈ আনিছিলো? ৰুটি খাবলৈ নহয়, মাটিৰ কাগজ। মনত যে পৰিল, এতিয়া ৰুটি খাই ইয়াতে বহি থাকিব নালাগে। মাটিৰ কাগজখিনি গৰীব দিয়া হৈছে। বাকী কি ক'ব লাগে মইতো বুজাই আনিছোৱেই। আধা ঘণ্টা দেৰিকে যাওঁ নেকি? এই খালী পেটত আকৌ মোৰ দিমাগটো নচলে হে। হেৰি আপুনি ইমান খকুৱা কিয় হে? মই কাগজখিনি আনি আছো, গৈ গৰীব দি থৈ আহক। কাগজখিনি বিচাৰোতে দেৰি হ'লে হ'ল আৰু খোৱা বোৱাটো আকৌ। জোৰ কৰি মানি লৈছো, ঋষি নাই মা দেউতাৰ সুখৰ বাবে। কিন্তু তোমাৰ ওপৰত মোৰ বিশ্বাস হেৰুৱাবলৈ মন যোৱা নাই প্ৰভু। মইতো কেতিয়াও কাৰো অন্যায় কৰা নাই। তুমি মোৰ লগত অন্যায় কৰিবা জানো? মোৰ ঋষি সঁচাকৈ আঁতৰাই নিবা জানো? তোমাৰ বাবে সকলো সম্ভৱ। কিবা এটা ইংগিত দিয়া, যিটো আমি গম পাই যাম ঋষিজীয়ে জীয়াই আহিছে। মা দেউতাই গম পালেই হ'ল। মোক আৰু একো নালাগে, দিবানে? এই সময়ত চাকি জ্বলাইছা যে? নাই, এনেই মন গ'ল। তুমি মন মাৰি থকা মায়ে দেখি গৈছে। ক'ত মন মাৰিলো মই? তুমি মুখৰ ভিতৰত কিবা কৈ থকা ময়ো দেখিছো বৌ। তুমি সঁচাকৈ ঘৰ এৰি যাবা নেকি? যামগৈ, কিন্তু বেছি দূৰলৈও নাযাওঁ, ওচৰতে থাকিম। কাম এটা বিচাৰি ল'ম ইয়াতে। কাম কিয় বিচাৰিব লাগে? তোমাৰ নামত ইমান প্ৰপাৰ্টি আছে, তাৰে এটা বিক্ৰী কৰি ভাল ব্যৱসায় কৰিব পাৰাচোন। সেইবোৰ মই নৰখাওঁ। সেইবোৰ মামাই কিনি দিছিলে, মামাই লওক। যদি মামাই কিনি দিয়া নাছিলে, নিদিলেও মামাই ৰাখক। মামাই কওঁতেহে জানিছো প্ৰপাৰ্টিৰ কথা, এনেইতো নজনাকেই থাকিলো হয়। বৌ, এইটো কিন্তু মূৰ্খামি হ'ব। মোৰ মতে ৰথিন বৰাই এইটো চাল খেলিছে।
ফাইলটো ক'ত থলো পাই গলো অহা নাই ৰুটিতকে আগত ফাইল নাহিলেও হ'ল আৰু ইমান বেয়া কিয় পালো মই নিজৰ সন্মান নিজেই খাইছো নেকি কণ্ট্ৰল কৰ গম্ভা কণ্ট্ৰল কৰ দাদা হৈ গ'ল নেকি হৈ গ'ল এখেত ভিতৰলৈ হৈছে তেনেহ'লে আপুনি আহক আপুনি খাই ল'বহি ব'লা মই বাৰু ইমানবোৰ মাটি কিয় কিনি থ'ব লাগে ভোগ কৰিম এতিয়া মইহে গৌৰীয়ে ভাবি লৈছে মই সঁচাকৈ মাটিখিনি তাইক দিছোঁ চব আৰে মই মাটি কিনি দিয়া মানুহ আৰে মই মাটি কিনি দিয়া নাই বুলি কওঁতেও বিশ্বাস নকৰে কি যে হ'ব কিন্তু যি হ'ব মোৰ নিজৰ বাবে ভাল হ'ব ৰথিন বৰা খুব সোনকালে আগৰ ৰথিন বৰা হ'ব এবাৰ ৰেজিষ্টাৰ অফিচত তাইক চহীকেইটা কৰাই ল'ব পাৰিলে তাৰপিছত ৰথিন বৰা আকৌ ৰজা কি সেয়া মা মই অলপ ওলাই যাওঁ কি ভাবি আছে ভাবিবলগীয়া একোৱেই নাই ইমান সুখ ঘৰখনত মা তোমাক হেৰুৱাব নোখোজো কৰি ক'তনো হেৰুৱাইছে মইতো ওচৰতে থাকিম তোমাৰ ঠাইত আন হোৱা হ'লে কি কৰিলেহেঁতেন জানা ইমানখিনি মাটি নিজৰ নামত থকা বুলি জনাৰ পাছত নিজৰ মতে থাকিবলৈ ল'লেহেঁতেন কিন্তু তুমিতো তেনেকুৱা কৰা নাই নকৰোঁ